বাপুতি শাসন ৰঙালী বিহুলৈ মাজত মাথো আৰু কেইটামান দিন ৰাজ্যৰ চাৰিওদিশে এতিয়া ঢোল পেপাৰ মাতে কপাই তুলিলে এই ধৰণী। সমান্তৰালকৈ বাদ পৰি যোৱা নাই অসমৰ অন্যতম জনগোষ্ঠী তিৱা জনগোষ্ঠীসকল। সদৌ তিৱা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু জোনাই আঞ্চলিক সমিতিৰ আতিথ্যত জোনাইৰ মুৰকংচেলেক মিচিং কৃষ্টি ভৱনৰ প্ৰাংগণত অহা 23 আৰু 24 এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হ'ব সপ্তম বাৰ্ষিক পিছাক পিছু দমাচি। সেয়ে দেওবাৰে সপ্তম বাৰ্ষিক পিছাক দমাচিখনিৰ পবিত্ৰ লাইখুটা স্থাপন কৰে জনগোষ্ঠীটোৰ ৰাইজে। তাৰোপৰি পিছাক দমাচিখনিৰ সফল কৰাৰ উদ্দেশ্যে নৱনিৰ্মিত মুৰকংচেলেক মিচিং কৃষ্টি ভৱনৰ চৌহদত এখনি আলোচনা চক্ৰও আয়োজন কৰে। লাইখুটা স্থাপন কাৰ্যসূচীত সদৌ তিৱা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ সভাপতি মুংচা মৃদুল বৰদলৈ আৰু সম্পাদক মুংচা বিপুল লুম্ফুৰ লগতে তিৱা সাহিত্য সভা ধেমাজি জিলা সমিতিৰ সভাপতি মুংচা কিৰণ লালুঙৰ লগতে জনগোষ্ঠীটোৰ বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে। ইপিনে আমন্ত্ৰিত অতিথি হিচাপে পূব জোনাই জিলা পৰিষদৰ প্ৰাক্তন সদস্য অতুল পেগু, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, ভৱানী দুৱাৰা, সাধাৰণ সদস্য পদুম ৰায়, জোনাই গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি জয়ন্ত বড়ি উপস্থিত থাকে। Tunga nina nithawa solome kolome tha ole kaha oang kolome tha ole kaha oang tiwa tosima Zindabad, Zindabad, Zindabad. Thang Thaidong, long live, long live. Sewa, Chokalamuthi Musi Sionta Sewa Ustong, Troitiwa Sigasa Jomot, Aro Dhemaji Jila Jomote, Soso, Aro Junai Regional Jomote, Raba Khabare, Seventha Same Pisak Pisu, Porotiwa Satantha, Aro ধেমাজি জিলা সমিতিৰ উদ্যোগত জোনাই আঞ্চলিক সমিতিৰ সহযোগত সপ্তম বাৰ্ষিক পিছাক দমাচিখনি আমি জোনাই মিচিং মুৰকংচেলেক মিচিং কৃষ্টি ভৱনত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অহা 23 আৰু 24 এপ্ৰিল তাৰিখে। গতিকে সপ্তম বাৰ্ষিক পিছাক দমাচিখনি সুচাৰুৰূপে পৰিচালনা হ'বৰ বাবে ফা মহাদেউ স্মৰণ কৰি আমি পবিত্ৰ লাইখুটা আজি স্থাপন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ পবিত্ৰ লাইখুটা স্থাপন কাৰ্যসূচী সমাপন হৈছে আৰু আশা কৰিছোঁ অনুষ্ঠানভাগী সফলতাৰে সম্পূৰ্ণ হওক আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু সাংবাদিক বন্ধুসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত দিনতো প্ৰচাৰ কৰিব লাগিব, আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আপোনালোকৰ এই অধিৱেশনখন লৈ মুঠ কিমান মানুহৰ সমাগম হোৱাত আশা কৰিছে আপোনালোকৰ জনগোষ্ঠীটোৰ? নিশ্চিতভাৱে আমাৰ জোনাইত খুব কম আছে তিৱা জনগোষ্ঠী লোক, কিন্তু আমাৰ গোগামুখ, বৰদলনি, ধেমাজি, মৰিধল আৰু চিৰপানীৰ পৰা প্ৰায় 1000 লোক ইয়াত উপস্থিত হ'ব থাকিব। দুটা দিন ইয়াত বাহৰ পাতি থাকিব অনুষ্ঠানটো। সেৱা সকল্প সেৱা অচদম সকলোলৈ মই নমস্কাৰ যাচিলোঁ। এইবাৰ আমাৰ জোনাইত মিচিং মুৰকংচেলেক মিচিং কৃষ্টি ভৱনত জোনাইত প্ৰথমবাৰৰ কাৰণে তিৱা পিছাক পিছু অনুষ্ঠিত হ'ব। এইবাৰ আমাৰ সপ্তম বাৰ্ষিক হৈছে
যোৱা 6টা বছৰ আমি অন্য জেগাত মানে আঞ্চলিকত পাতি আহিলোঁ। এইবাৰ আমাৰ সপ্তম বাৰ্ষিক পিছাক পিছু হৈছে। এইবাৰ আমি যে জোনাইত মানে তিৱা জনগোষ্ঠীয় মানুহ খুব কম, তথাপিও আমি অশেষ চেষ্টা কৰি আছোঁ যাতে আমাৰ প্ৰগ্ৰেমটো সফল হয়। আৰু সকলোকে আমি অনুৰোধ কৰিম বা আহ্বান জনাম যে এই পিছাক পিছুখনি সফল কৰিবৰ বাবে সকলোৱে দেহে কেহে লাগে মানে সহায় সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে আমি অনুৰোধ জনাম। আৰু এই পিছাক পিছুখনিত আমাৰ কিছুমান আমি বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল মানে আমাৰ জাতীয় খাদ্য সাজপাৰ, লোককৃষ্টি, আমাৰ জাতীয় কৃষ্টি এইখিনি ধৰি ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিম যিমানখিনি পাৰোঁ। আৰু সুদূৰ আমাৰ মৰিগাঁৱৰ পৰা আমি কিছুমান নৃত্য দল আমি মাতিম, যিখিনি আমাৰ জনগোষ্ঠীটোৰ মানে পুৰণিকলীয়া নীতিসমূহ ইয়াত প্ৰদৰ্শন কৰিব। গতিকে এই ক্ষেত্ৰত মই সংবাদ মাধ্যমৰ বন্ধুসকলক মই অনুৰোধ কৰিম যাতে সকলো সময়তে আমাক তেখেতলোকে সহায় সহযোগিতা আগবঢ়ায়। আজিও তেখেতলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। তেখেতলোকে ইমান আমাৰ কাৰণে সময় খৰচ কৰি আজি ইয়াত আহিছে, সেইবাবে মই তেখেতসকলক সংবাদকৰ্মী বন্ধুসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ কেইদিনীয়া অনুষ্ঠানখন হ'ব? আমাৰ দুদিনীয়া হ'ব। দুদিনীয়া অনুষ্ঠানটিত প্ৰথম দিনা 23 আৰু 24 এপ্ৰিলত হ'ব, 9 আৰু 10 বহাগ।